কণমানিহঁত তোমালোকে আহচোন আজি আমি আলোচনা কৰিম পূৰ্ণমাত্ৰা থকা সংখ্যাবোৰ কেইটা আৰু তোমালোকক ভিডিঅ'ৰ মাজত তোমালোকক শিকাই দিম। আজি তোমালোকে মনোযোগেৰে শুনিবা। তেনেহলে আহচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰ্ণ মাত্ৰা থকা অসমীয়া স্বৰবৰ্ণ এইকেইটা তোমালোকক আজি চিনাই দি আছো। ওপৰত যিবিলাক মাত্ৰা থকা সেইবিলাক হৈছে পূৰ্ণ মাত্ৰা। তোমালোকক মই কৈ দি আছো, তোমালোকে ভালদৰে শুনা। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ। মাত্ৰাহীন থকা আখৰকেইটা হৈছে ৰি, এ, ঐ, উ, ঔ। মাত্ৰাহীন থকা এইকেইটা আখৰৰ ওপৰত কোনো আঁচ দিয়া নাই, সেইবিলাক হৈছে মাত্ৰাহীন। তোমালোকে বুজি পালা কোনবিলাক মাত্ৰাহীন। তোমালোকে মোৰ ভিডিঅ'খন ভাল লাগিলে প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা।